মৰমৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আকৌ তোমালোকলৈ নতুন এটি ভিডিঅ' ক্লাছ লৈ আহিছোঁ। আজিৰ এই ভিডিঅ' ক্লাছটি হ'ব অংকুৰণৰ তিনিটা মাছৰ কাহিনী পাঠ নম্বৰ 10। আজিৰ এই ভিডিঅ'টি বহুতেই ইণ্টাৰেষ্টিং হ'ব। তোমালোকে অলপ মনোযোগ দি আৰু ভালকৈ শুনিবলৈ লগতে মনত ৰাখিবলৈ চেষ্টা কৰিব। গতিকে আজিৰ ভিডিঅ' ক্লাছটি আৰম্ভ কৰোঁ বলক। আজিৰ পাঠটিৰ নাম হৈছে তিনিটা মাছৰ কাহিনী। এখন বিলত ভালেমান মাছ আছিল। সেই বিলতে অনাগত বিধাতা, প্ৰত্যুত পণ্যমতী আৰু যত ভৱিষ্য নামৰ তিনিটা ডাঙৰ মাছে বহুদিন ধৰি একেলগে বাস কৰি আছিল। এদিন অনাগত বিধাতাই বিলত সাঁতুৰি নাদুৰি থাকোঁতে সেই ফালেৰে গৈ থকা মাছমৰীয়া কেইজনমানে কথা পতা শুনিলে। এই বিলখনত বহুদিন কোনেও মাছ মৰা নাই। ইয়াত নিশ্চয় বহুতো ডাঙৰ ডাঙৰ মাছ আছে। গতিকে কাইলৈ পুৱা আহি এই বিলত মাছ মাৰিব লাগিব। এই বুলি কৈ মাছমৰীয়াসকল ঘৰাঘৰি গুচি গ'ল। এইখিনিতে কি হৈছে আমি গম পাওঁ যে এখন নদীত নহ'লেও বিলত বহুতো তাৰ ভালেমান মাছ থাকে। ঠিক তেনেকৈ সেই বিলত অনাগত বিধাতা, প্ৰত্যুত পণ্যমতী আৰু যত ভৱিষ্য নামৰ তিনিটা ডাঙৰ মাছ একেলগে আছিল। এদিন কি হ'ল, অনাগত বিধাতা নামৰ মাছটোৱে সাঁতুৰি নাদুৰি থাকোঁতে কেইজনমান মাছমৰীয়াই কৈ গৈছিল যে এই বিলখনত বহুদিন কোনেও মাছ মৰা নাই। ইয়াত নিশ্চয় বহুতো ডাঙৰ ডাঙৰ মাছ আছে। গতিকে আমি কাইলৈ পুৱা আহি এইখন বিলত মাছ মাৰিম বুলি কোৱা শুনিলে। ইয়াৰ পাছতে আকৌ চাব, মাছমৰীয়াসকলৰ বজ্ৰ সদৃশ কথাবোৰ অনাগত বিধাতাই ভালদৰে শুনি আছিল। তেওঁ সকলো মাছক লগে লগে মাতি আনি মাছমৰীয়াসকলে কৈ যোৱা কথাবোৰ বৰ্ণনা কৰি ক'লে, কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলত মাছবোৰ মাৰি নিশেষ কৰিব বুলি কোৱা সকলোৱে নিশ্চয় শুনিছে। আমাক বিপদে হাত বাউলি মাতিছে। গতিকে আমি ইয়াত এখন্তেকো থকাৰ উচিত নহয়। ৰাতিয়ে আন ঠাইলৈ গুচি যাব লাগিব। কিয়নো দুৰ্বলী লোক সদায় বলিৰ পৰা আঁতৰত থাকে অথবা আন সুৰক্ষিত স্থানত আশ্ৰয় লয়। মাছমৰীয়াসকলৰ কথাখিনি যেতিয়া অনাগত বিধাতাই গোটেইখিনি কথা শুনিলে, লগে লগে অনাগত বিধাতাই বিলত থকা আটাইকেইটা মাছক মাতিলে আৰু মাতি আনি সিহঁতক মাছমৰীয়াসকলে যিখিনি কথা কৈছিলে গোটেইখিনি সবিশেষ বৰ্ণনা কৰি কৈ গ'ল। কাইলৈ পুৱা মাছমৰীয়াসকলে আহি এইখন বিলত মাছ মাৰি আমাক নিশেষ কৰি পেলাব বুলি সি ক'লে। কৈ পেলাই কৈছে যে আমাক এতিয়া বিপদে হাত বাউল দি মাতিছে, বিপদে আমাৰ ওচৰ চাপিছে। গতিকে এইখন বিলত আমি এখন্তেকো থকাটো উচিত নহয়, অন্য এখন বিললৈ আমি গুচি যাওঁ বুলি ক'লে।